এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছো আপোনালোকৰ বাবে। এইবাৰ পুনৰ কলকাতা কাণ্ডৰ পুনৰাবৃত্তি ঘটিছে। কলকাতা কাণ্ডৰ কথা সকলোৱে জ্ঞাত। সমগ্ৰ দেশ কঁপাই যোৱা এক ঘটনা কলকাতাৰ আৰজিকৰ হাস্পতালৰ এগৰাকী চিকিৎসা কৰ্মীৰ সৈতে সংঘটিত হৈছিল আৰু পুনৰ অনুৰূপ ঘটনা একেই ঘটনা সংঘটিত হৈছে আৰু এইবাৰ এজন অটো চালকে এগৰাকী নাৰ্ছৰ সৈতে সংঘটিত কৰিছে এই ভয়ংকৰ কাণ্ড। চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি গৈছিল নাৰ্ছগৰাকী এখন অটোত আৰু তাৰ পাছতেই অটো চালকগৰাকীয়ে বটলত পানী খাবলৈ দিছিল আৰু পানী খোৱাৰ পাছতেই অজ্ঞান হৈ পৰিল নাৰ্ছগৰাকীয়ে। তাৰ পাছতেই নিৰ্জন ঠাইলৈ নি নাৰ্ছগৰাকীৰ সৈতে কুকৰ্ম কৰিলে অটো চালকজনে আৰু সমগ্ৰ ঘটনাৰ পাছতেই এতিয়া উত্তাল হৈ পৰিছে। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, আৰক্ষীয়ে অভিযান চলাই আছে আৰু সেই অটো চালকগৰাকীৰ শাস্তি বিচাৰিছে। শাস্তি বিচাৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। চিচিটিভি ফুটেজৰ ভিজুৱেলৰ ভিত্তিত চিচিটিভি ফুটেজৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু দেশ কঁপাই যোৱা আৰজিকৰ হাস্পতালৰ ঘটনাৰ চাঞ্চল্যৰ মাৰ নযাওঁতেই এতিয়া পুনৰ দেশত সংঘটিত হ'ল এক অনুৰূপ ঘটনা। সবিশেষ এই মুহূৰ্তত খবৰ.কমৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে লৈ আহিছো। আমি জনাইছো কলকাতা কাণ্ডৰ পুনৰাবৃত্তি ঘটিলে এইবাৰ মহাৰাষ্ট্ৰত আৰু এগৰাকী নাৰ্ছৰ সৈতে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড এজন অটো চালকে আৰু 20 বছৰীয়া নাৰ্ছৰ সৈতে সংঘটিত কৰিলে এক ভয়ংকৰ কাণ্ড আৰু চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথতেই ভয়ংকৰ ঘটনা সংঘটিত হয় আৰু বটলত পানী খাবলৈ দিয়াৰ পাছতেই অজ্ঞান হৈ পৰিছিল নাৰ্ছগৰাকী। তাৰ পাছতেই নিৰ্জন ঠাইলৈ নি কুকৰ্ম কৰে অটো চালকজনে আৰু মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। চিচিটিভিৰ ভিজুৱেলৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে অভিযান আৰু দোষীৰ শাস্তিৰ দাবীত এতিয়া উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে মহাৰাষ্ট্ৰত। কলকাতাৰ যি নৃশংস কাণ্ড জঘন্য কাণ্ড কলকাতাৰ আৰজিকৰ হাস্পতালৰ এগৰাকী চিকিৎসা কৰ্মীৰ সৈতে হোৱা জঘন্য কাণ্ডৰ চাঞ্চল্যৰ মাৰ নযাওঁতে এতিয়া পুনৰ এগৰাকী 20 বছৰীয়া নাৰ্ছৰ সৈতে সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। এগৰাকী 20 বছৰীয়া নাৰ্ছৰ সৈতে এটা বাসন্দ অটো চালকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। চিকিৎসা মহাবিদ্যালয়ৰ পৰা এখন অটোত উঠি গৈছিল নাৰ্ছগৰাকী আৰু তাৰ পাছতেই বটলত পানী খাবলৈ দিছিল অটো চালকে আৰু তাৰ পাছতেই অজ্ঞান হৈ পৰিছিল নাৰ্ছগৰাকী আৰু তাৰ পাছতেই এটা নিৰ্জন ঠাইলৈ নি কুকৰ্ম কৰে পাখণ্ড অটো চালকটোৱে আৰু মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইতিমধ্যে চিচিটিভিৰ ভিজুৱেলৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্তৰ অভিযান আৰম্ভ কৰিছে আৰু দোষীৰ শাস্তিৰ দাবীত এতিয়া উত্তাল হৈ পৰিছে মহাৰাষ্ট্ৰ। কলকাতাৰ নৃশংস কাণ্ডৰ কথা সকলোৱে জ্ঞাত। তাৰ পাছতো পুনৰ কিয় একাংশ লম্পতে এই ধৰণৰ কাণ্ড সংঘটিত কৰিবলৈ গৈ আছে সেয়া চাঞ্চল্যৰ বিষয়। এক চাঞ্চল্যৰ বিষয় বুলি ক'ব লাগিব। এইবাৰ পুনৰ 20 বছৰীয়া এগৰাকী নাৰ্ছৰ সৈতে এক ভয়ংকৰ কাণ্ড এটা অটো চালকৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঘৰলৈ উভতি গৈছিল 20 বছৰীয়া এগৰাকী নাৰ্ছ এখন অটোত উঠি গৈছিল আৰু তাৰ পাছতেই বটলত পানী খাবলৈ দিছিল নাৰ্ছগৰাকীক। অটো চালকটোৱে পানী খোৱাৰ পাছতেই অজ্ঞান হৈ পৰিছিল নাৰ্ছগৰাকী আৰু নাৰ্ছগৰাকীয়ে জনোৱা মতে তাৰ পাছতেই অটো চালকটোৱে তাৰ পাছতে নিৰ্জন ঠাইলৈ লৈ গৈছিল 20 বছৰীয়া নাৰ্ছগৰাকীক আৰু তেতিয়াই কুকৰ্ম কৰিছিল বাসন্দ অটো চালকটোৱে আৰু মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিত এই ঘটনা সংঘটিত হৈছে। চিচিটিভিৰ ভিজুৱেলৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ভুক্তভোগী নাৰ্ছগৰাকী আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। তাৰ পাছতে আৰক্ষীয়ে তদন্তৰ অভিযান কৰিছে আৰু দোষীৰ শাস্তিৰ দাবীত এতিয়া উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে মহাৰাষ্ট্ৰত আৰু এইবাৰ কলকাতা কাণ্ডৰ পুনৰাবৃত্তি মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিত এগৰাকী 20 বছৰীয়া নাৰ্ছৰ সৈতে এটা পাখণ্ড অটো চালকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড।